নিউজ চেনেলৰ বন্ধুসকলক ধন্যবাদ জনাইছোঁ। আমি এই অঞ্চলবাসী ৰাইজে আমাৰ এই 425 নং টোপামাৰী প্ৰাথমিক বিদ্যালয় 2026 চনৰ 9 জানুৱাৰীত 1 বছৰ পূৰা হ'ব। সেই উদ্দেশ্য আগত ৰাখি আমি এই বৃহৎ অঞ্চলবাসী ৰাইজে লগতে আমাৰ যিখিনি শিক্ষিত মানুহ বয়োজ্যেষ্ঠ ব্যক্তি আতে মিলিজুলি আমি এই শতবাৰ্ষিকী যি অনুষ্ঠান এই অনুষ্ঠান আয়োজন কৰি আছোঁ। আৰু আজি আমাৰ মূল উদ্দেশ্য আছিল আমাৰ যিটো স্মৃতি স্তম্ভ হ'ব এই স্তম্ভৰ ঠাই নিৰ্ধাৰণ কৰা। ইতিমধ্যে আমাৰ স্মৃতি স্তম্ভৰ ঠাই নিৰ্ধাৰণ হৈ গ'ল। দ্বিতীয় কাৰ্যসূচী আছিল আমাৰ যিটো মঞ্চ আৰু পেণ্ডেল হ'ব তাৰেই লাইখুঁটি স্থাপন কৰা। আমি এই অঞ্চলৰ সমূহ ৰাইজৰ সহায় সহযোগিতা আমি পাই ইতিমধ্যে আমি আমাৰ এই লাইখুঁটি স্থাপন কৰিছোঁ। গতিকে অনাগত দিনত আমি এই বৃহৎ অঞ্চলৰ প্ৰত্যেকজন মানুহৰে এই অনুষ্ঠানৰ খাতিৰত সহায় সহযোগিতা কামনা কৰিছোঁ। কিমান তাৰিখৰ পৰা আৰম্ভ হ'ব? আমাৰ 2026 চনৰ 14, 15 আৰু 16 জানুৱাৰীত আমাৰ এই অনুষ্ঠান বৰ্ণাঢ্য কাৰ্যসূচীৰে এই অনুষ্ঠানটো আমি আয়োজন কৰিছোঁ। কোনো বিশেষ কাৰ্যসূচী থাকিব নেকি? বিশেষ কাৰ্যসূচী মানে আমাৰ ইয়াৰে যিবিলাক স্থানীয় স্কুল আছে এই স্কুলৰ ল'ৰা ছোৱালীবিলাকৰ খেল ধেমালি, তাৰপিছত আমাৰ মাজত অসম চৰকাৰৰ যিসকল মন্ত্ৰী আছে তেখেতসকলকো আমি আমন্ত্ৰণ কৰাৰ কাৰণে সিদ্ধান্ত লৈছোঁ। বুদ্ধিজীৱী কিছুমান বা সাহিত্যিক তেখেতসকলকো আমি আহ্বান কৰাৰ কাৰণে সিদ্ধান্ত লৈছোঁ। তাৰপিছত আমাৰ সাংস্কৃতিক সন্ধিয়াৰো আমি আয়োজন কৰিছোঁ। মই আপোনালোকৰ সাংবাদিক গোষ্ঠীক মই ধন্যবাদ জনাইছোঁ। আজি আমাৰ ৰমেশ্বৰী টোপামাৰী বৃহত্তৰ এলেকাত 465 নং টোপামাৰী প্ৰাথমিক বিদ্যালয় 1926 চনত স্থাপিত কৰিছিলে আমাৰ পূৰ্বপুৰুষসকলে। আৰু সেই বিদ্যালয়খন আহি আজি 1926 চনৰ জানুৱাৰী মাহৰ 9 তাৰিখত 1 বছৰ অতিক্ৰম কৰিব। সেই উদ্দেশ্যে আমাৰ বিদ্যালয়খনৰ শতবাৰ্ষিকী উদযাপন আমি কৰিবলৈ মানস কৰিছোঁ। আৰু তাৰ উদ্দেশ্যেই আজিৰ দিনত আজি আমাৰ গোটেই অঞ্চলবাসী ৰাইজ কমিটিৰ মানুহ আবাল বৃদ্ধ চব মিলি পেলাই আজি আমাৰ মঞ্চত লাই খুঁটা স্থাপন কৰিলোঁ। আমি ৰাইজ সমন্বিতে ব্যক্তিগতভাৱেও যথেষ্ট সুখী ও আনন্দিত। কিমান তাৰিখৰ পৰা আৰম্ভ হ'ব? এইটো আমাৰ প্ৰগ্ৰামটো আৰম্ভ হ'ব 14 জানুৱাৰীৰ পৰা 16 জানুৱাৰী। ৰাইজলৈ কি ক'ব? ৰাইজক আহ্বান জনাইছোঁ আৰু বিভিন্ন মিডিয়াৰ জৰিয়তে আমাৰ কমিউনিকেশ্যন চেলৰ জৰিয়তে প্ৰচাৰ হৈ আছে। প্ৰচাৰত আমি যথেষ্ট ছাপোৰ্ট পাইছোঁ পাব্লিক যথেষ্ট পৰিমাণে আমাক উৎসাহিত কৰিছে। বিভিন্ন ক্ষেত্ৰত অৰ্থনৈতিকভাৱে মানসিকভাৱে দেহে গেহে মনে প্ৰাণে লাগি ভাগি কামটো কৰিব বুলি আমি কমিটিৰ তৰফৰ পৰা বুজি পাইছোঁ।